Soldier of Humanity Award 2018 আজি এই বঁটা বিতৰণী সভাত উপস্থিত হ'ব পৰা আমাৰ যাদৱ পায়েং ডাঙৰীয়া এই সভাখন সঞ্চালনা কৰা সঞ্চালক বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি তৰেণ বড়ো ডাঙৰীয়া আজিৰ আমাৰ এই সভাৰ মুখ্য অতিথি সন্মানীয় অসম এছেম্বলিৰ অধ্যক্ষ হীৰেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আৰু লগতে ইয়াত উপস্থিত আমাৰ আমন্ত্ৰিত অতিথিসকল উপস্থিত বিভিন্ন জিলাৰ পৰা আহিব পৰা সন্মানীয় ৰাইজ সাংবাদিকসকল এই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থা আৰু ইউএন ট্ৰাষ্টৰ হৈ পুনৰ আপোনালোকক আজিৰ এই সভাত আদৰণি জনাইছোঁ এতিয়া বঁটাৰ বিষয়ে চমু ক'বলৈ দিছে তো উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টে বৰ্তমান আজিৰ দিনত 15th এইটো ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড কনফাৰ কৰিবলৈ গৈ আছে আৰু এই এৱাৰ্ডৰ যিটো মূল উদ্দেশ্য আছিলে যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ লাইফ এণ্ড যি ফিলচফি তেখেতৰ যিটো ৱৰ্ক তেখেতৰ যি থট এণ্ড আইডিয়াছ এইটো জীৱিত কৰি ৰখা আৰু আহি থকা প্ৰজন্মৰ মাজত কেনেকৈ মানৱতাৰ কথাটো জীয়াই ৰাখিব পাৰে চেতনাটো যোগাই ৰাখিব পাৰে এই উদ্দেশ্যটো লৈ পেলাই ইউএন ট্ৰাষ্টে সেইটো কৰিছিলে আৰু সেইকাৰণে যে বড়ো জনগোষ্ঠী হিচাপে এটা ক্ষুদ্ৰ জনগোষ্ঠী আৰু ক্ষুদ্ৰ জনগোষ্ঠী হিচাপে আমাৰ ক্ষুদ্ৰ যি এফৰ্ট এই এফৰ্টটো মানুহক জনোৱাৰ কাৰণে বৰ্তমানলৈকে কিছুমান ব্যক্তিক ইয়াত এৱাৰ্ড দিয়া হৈছে আৰু সেই ব্যক্তিসকলে লিটাৰেচাৰ বিশেষকৈ লিটাৰেচাৰ ছ'চিয়েল ৱৰ্ক জাৰ্নেলিজিম আদি কৰি বিভিন্ন ফিল্ডত কাম কৰি থকা লোকসকলক বিশেষকৈ এই বঁটা দিয়া হৈছে আৰু স্পৰ্টছৰ বাহিৰে নেচাৰেলিষ্ট বা বিভিন্ন ফিল্ডত মানৱ জাতিৰ কাৰণে প্ৰকৃতিৰ কাৰণে কাম কৰি থকা যিসকল সৈন্য তেখেতসকলক এই বঁটাটো দি অহা হৈছে আৰু ইয়াৰ ভিতৰত উল্লেখনীয় হিচাপে মহাশ্বেতা দেৱী আছে আৰু ইয়াতে আছে হেম বৰালী বাইদেউ গান্ধীয়ান নাটৰ ভাই ঠাক্কাৰ জাৰ্নেলিষ্ট হিচাপে আছে পাট্ৰিচিয়া মুখিম পদ্মশ্ৰী লিখক হিচাপে আছে আমাৰ মামনি ৰয়ছম গোস্বামী বাইদেউ আৰু ছ'চিয়েল ৱৰ্কাৰ বা পিচ এক্টিভিষ্ট হিচাপে আছে নিকিতু ইৰালু শিক্ষাৰ জগতত কাম কৰা মেক্সিচি এৱাৰ্ড পোৱা প্ৰফেচাৰ শান্তা সিনহা ইয়াত নাম আছে সাংবাদিক আৰু বুদ্ধিজীৱী হিচাপে বিজি বাৰ্গিছ আছে আৰ্ট এণ্ড স্কাল্পচাৰ ইয়াত আছে জনক জংকাৰৰ নাম আছে বিৰুবালা বাইদেউ ছ'চিয়েল এক্টিভিষ্ট হিচাপে অৰুণা ৰয় ভাষাবিদ হিচাপে গণেশ এন দেৱী আৰু সুখী হৈছোঁ যে যোৱা বহু বছৰ আমি ভাৰতৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা বিভিন্ন ব্যক্তিক এই বঁটা দিয়া হৈছে কিন্তু এইবাৰ আমাৰে ভূমিপুত্ৰ জনজাতীয় মূলীয় আমাৰ মিচিং জনগোষ্ঠীৰ তৰফৰ পৰা আজি তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন তেখেতৰ যিটো ছেক্ৰিফাইচ তেখেতৰ যিটো নিস্বাৰ্থক যি কাম কৰাৰ দ্বাৰা অকল অসমতে নহয় ভাৰততে নহয় বিশ্বত তেখেতৰ নাম আজি সকলো জানে ব্যক্তিক JNU জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰৰ নিচিনা এজন ব্যক্তিয়ে ফৰেষ্ট মেন বুলি এটা নামাকৰণ কৰা হৈছে তেখেতক আমি দিবলৈ পাই নিতৈ সুখী হৈছোঁ তো এই সময়ত মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি কথা তেখেতে যিটো কোটেশ্যন তেখেতে বেছিকৈ কৈছিলে যিটো পৃথিৱীৰ সকলো একচেপ্ট কৰে লিভ এণ্ড লেট লিভ এই কথাটো আজিও খুব ৰিলেভেণ্ট বুলি আমি ভাবোঁ আৰু লিভ এণ্ড লেট লিভ এই মন্ত্ৰটো যদি ল'ব পৰা যায় বিশ্বত বহুত সমস্যা আমি সমাধান কৰিব পাৰোঁ এটা সমস্যা নহয় বহুত সমস্যা আমি সমাধান কৰিব পাৰোঁ তো সেইকাৰণে মই তেখেতৰ দুটা কোটছ মই ইয়াত পঢ়ি দিবলৈ বিচাৰিছোঁ এটা হ'ল বৰ্তমান যিটো সমস্যা তাক বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মাজত বিভিন্ন সমস্যা আছে আমাৰ অসমতো আছে কিন্তু এই কথাটো লৈ পেলাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই তেখেতে ক্লিয়াৰলি কৈছিলে যে ভাষাৰ ওপৰত তেখেতে যেটো কৈছিলে দ্য লেংগুৱেজ হুইচ উই স্পিক ইজ আৱাৰ লেংগুৱেজ
It is very sweet for us and we are very proud. We are very much proud of it. But it doesn't retain any other language and nor it turns anyone down. Just like other language, it wants to live. Itu bhashar upor tekhete koisile jeto amar bhasha to ami jiai thoka to bicharu aru oinor bhasha to itu threaten nokore ei kotha to loi pelai যেটো বডফাৰ যেটো কোটেশন বা টেকেটৰ যেটো কথা যেটো চিন্তা আছিল এটো খুব ৰিলেভেন্ট বুলি মই ভাবো আৰু আজি যেটো কম্পিটিশন হৈছে ভাষা সংস্কৃতি লৈ পেলাই তাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াই খুব স্পষ্ট কথা কৈ গৈছে তেখেতে ইতিহাসক লৈ পেলাই তেখেতে কৈছে another এটা কোটেশন the history of past is our history let the ray of light and of truth illuminate its heroic tragic bloody and gloomy pages the old and new relics of its culture. So tekhete kisuman kotha koisile ji kotha bilak aji khub relevant boli ami bhabu aji amar itihasok loi pelai ami khub chorcha koru je eta jonogostiye eneko asile hitu jonogosti eneko asile kintu amar past aru present aru future ei kotha kini ami sabo lagibo aru hitu loi pelai ami khub mane ei samoyot concern boli ami kobo lagibo বৰ্তমানৰ সময়ত খুব সংঘাতময় এটা পৰিবেশ আমি দেখিবলৈ পাওঁ আৰু ইয়াত দুটা বিষয়টোকে খুব গুৰুত্ব দিয়াটো আমি বিচাৰো এটা হল মানৱতাৰ কথা হিউম্যানিটি আৰু আনটো হল লাভ মানে টুৱাৰ্ডছ নেচাৰ এই দুটা কামটো যদি কৰিব পৰা যায় বহুত আমাৰ সমস্যা সমাধান হ'ব যেন লাগে এটা হল হিউম্যানিটিটো আমি যেটো বাছাই ৰাখিব লাগিব হিউম্যানিটি মানৱতাটো যদি বাছাই ৰাখিব নোৱাৰে মানৱ জনজাতিত কেতিয়াও কনফ্লিক্ট শেষ নহয় মানৱ জাতিত কনফ্লিক্ট সদায় থাকিব আৰু মানৱতাটোৱে সবচে ডাঙৰ কথা আনটো হল লাভ টুৱাৰ্ডছ নেচাৰ প্ৰাকৃতিক প্ৰেম কৰিব পৰা কিয়নো আজি যেটো গ্লোবাল ওয়ার্মিং বা বিভিন্ন সিচুয়েশন আইছে তাত আজি যাদৱ পায়েং ডাঙৰীয়াই যেটো কাম কৰিছে ইটো লাভ টুৱাৰ্ডছ নেচাৰ তাত কোনো স্বাৰ্থ নাই তাত কোনো তেখেতৰ কোনো সেলফিশনেস কোনো নাই তাত তেখেতে নেচাৰক ভাল পায় ইয়াত মই ক'ব বিচাৰিছো in the present world the deserving peace and normalcy is being snatched away by ongoing conflict among different groups and sections of human society to meet their greed rather than their need. The search of new civilization and more easy life and livelihood making our life more difficult day by day. One side, we are ignoring the age-old basic human values and other side, the duty towards our mother earth or nature who gives us everything but don't take anything from us. এই কথাটো মই আজি খুব ইম্পৰ্টেন্ট বুলি ভাবো যাদৱ পায়েং ডাঙৰীয়াই বহুত এৱাৰ্ড পাবলৈ সক্ষম হৈছে কিন্তু তেখেতৰ এই এৱাৰ্ড পাৱাৰ আগত যিখিনি ষ্ট্ৰাগল সেইখিনি আমি পাহৰি গলে নহব অলপ পিছত তেখেতে নিজে ক'ব যে ব্ৰহ্মপুত্ৰৰ বুকুত মানে এটা বালি চৰত তেখেতে যেটো ফৰেষ্ট বনাইছে ইয়াৰ কাৰণে আজি যিখিনি এৱাৰ্ড পাইছে নিশ্চয় তেখেতে ইয়াৰ কাৰণে যোগ্য বুলি আমি ভাবো ইয়াৰ কাৰণে তেখেতক আমি সবে সন্মান জনাব লাগিব কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো যে আজিৰ যেটো শিক্ষা যে তেখেতে কোনো ইউনিভাৰ্সিটি ডিগ্ৰী ধাৰী ব্যক্তি নহয় কিন্তু আজি বৰ্তমান শিক্ষাৰ যেটো অবজেক্টিভ যেটো আমি চিন্তা কৰিবলৈ সময় হৈছে যে যেটো শিক্ষাই নেকি আমাক যাদৱ পায়েং কৰিব পৰা নাই এই শিক্ষাৰ যেটো উদ্দেশ্য হেতু আমি সলনি কৰিব লাগিব গতিকে আজি যেটো শিক্ষা আমি গ্ৰহণ কৰি আছো এই শিক্ষাই আমাক বেছি যাদৱ পায়েং যদি কৰিব লাগে আজি যাদৱ পায়েং ডাঙৰীয়াৰ যেটো এক্সাম্পল আমি এটো ল'ব লাগিব যে শিক্ষা গ্ৰহণ নকৰাকে কোনো ইঞ্জিনিয়াৰিং কোনো মেডিকেল বা কোনো ডাঙৰ ডিগ্ৰীধাৰী নোহোৱাকে বা নেচাৰেল মানে যেটো এডুকেশন কোনো নোহোৱাকে তেখেতে যে নেচাৰৰ লগত আমাৰ যে ৰিলেশন ইটো যে ৰিএষ্টাব্লিশ কৰিলে ইটোকে দেখুৱাইছে যে আমাৰ লগত নেচাৰৰ খুব ক্লোজ এটা ৰিলেশন আছে যেটো আমি সময়ে সময়ে পাহৰি যাবলৈ বিচাৰো তো হিটোৰ কাৰণে আমাক নতুন সিভিলাইজেশন লাগে মোৰ ইজি লাইফ লাগে accessible লাগে সব কথা কিন্তু ইয়াত আমি নেচাৰটো কমপ্লিটলি ইগনোৰ কৰো যাৰ কাৰণে আমি সময়ে সময়ে ভুগিব লগা হয় গতিকে এই কাৰণে তেখেতক যেটো পদ্মশ্ৰী এৱাৰ্ড পাইছে আমি সবে আনন্দিত হৈছো আৰু ভাৰত চৰকাৰে এইটো এটা ভাল কাম কৰিছে আজিৰ তেখেতৰ যেটো ষ্ট্ৰাগল হেতু আমি সদায় স্মৰণ কৰিম আৰু অনাগত দিনত তেখেতে ইয়াতকে আৰু ভাল কাম কৰি যাব হেতু আমি বিচাৰো আমি সকলো তেখেতক সহায় কৰিব লাগিব তেখেতৰ হয়তো বহুত ডিফিকাল্টি আছিল তেখেতৰ আৰ্থিকভাৱে তেখেতৰ বহুত সমস্যা আছিল ঘৰক লৈ পেলাই পৰিয়ালক লৈ কেটো বহুত সমস্যা থাকিব পাৰে এনেকা সমস্যাৰ মাজেৰে কোনো এটা সমস্যাক তেখেতে গুৰুত্ব নিদি পেলাই যে তেখেতৰ যেটো কাম
সেই কামটোত আগবাঢ়ি যাই পেলাই আজি যিটো উদাহৰণ তেখেতে দেখুৱালে এইটো সঁচাকৈ মানৱ জাতিৰ কাৰণে এটা ডাঙৰ এটা উদাহৰণ বুলি মই ভাবোঁ। আৰু ইয়াতে পুনৰ মই মনত পেলাব বিচাৰিছোঁ বড়োভাৰ যিটো কোটেশ্যন লিভ এণ্ড লেট লিভ, এই কথাটো বৰ্তমান মই এই কথাকে মই আজিৰ তাৰিখত ক'ব বিচাৰোঁ। বড়োভা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো কথা ক'বলৈ যাওঁ, তেখেতে ডাউন ট্ৰুডেন মানুহৰ কাৰণে ষ্ট্ৰাগল আৰম্ভ কৰিছিলে। পিছত তেখেতৰ ষ্ট্ৰাগলটো যি বাখ্যাই নেদক কিয়, উগ্ৰ জাতীয়তাবাদ বা যি আখ্যাই নেদক কিয়, যে আজি তেখেতৰ যিটো মূল উদ্দেশ্য আছিলে সেইটো মানৱতাবাদ আৰু পিছপৰা জনগোষ্ঠীবিলাক নিজৰ ডিগনিটি আত্মা সন্মান লৈ জীয়াই থকাৰ যিটো হেঁপাহ, এই হেঁপাহটো দুনিয়াত বা পৃথিৱীত ক'বৰ কাৰণে তেখেতে এটা সংগ্ৰাম আৰম্ভ কৰিছিলে। আৰু আজি দুটা কথা মই ইয়াত সামৰি ক'ব বিচাৰিছোঁ যে এটা ভাল কাম কৰিব যাওঁতে আনপিনেদি কিমান ক্ষতি হয়, এই কথাটো আমি আজিৰ তাৰিখত মনত পেলাব লাগিব। মই আজি আমাৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আছে, অসমৰ অকল ৰাজনৈতিক নেতাই নহয়, সমাজ জীৱনত তেখেতৰ বহুত অৰিহণা আছে, যে ইয়াত এটা কথা আমি ফিল কৰিছোঁ, যিটো ৰিভাৰ লিংকিং প্ৰজেক্ট, এইটো নেচাৰৰ লগত লিংক আছে। আৰু ব্ৰহ্মপুত্ৰক বাদ দি পেলাই যদি ব্ৰহ্মপুত্ৰৰ কথা নকওঁ, তথাপিতো আজি BTAD অঞ্চলৰ যিবিলাক সংকোচ বেকি এই নদীবিলাক লৈ পেলাই কিছুমান ছাৰ্ভে কৰা হৈছে যে এই নদীবিলাকৰ পানীটো লিংক কৰা হ'ব। তো তাত এইটোকে ক'ব বিচাৰিছোঁ যে এই পানীখিনি লৈ যায় হয়তো ভাৰতবৰ্ষৰ এটা পাৰ্টৰ মানুহবিলাকে জীৱন পাব, কিন্তু আনটো পাৰ্টৰ নেচাৰটো এফেক্ট হ'ব। আৰু নেচাৰৰ লগতে তাৰ প্ৰাকৃতিৰ লগতে বহুতৰ মানুহৰ লাইভলিহুডটো তাত এফেক্ট হ'ব আৰু গোটেই জীৱনটো ইমবেলেঞ্চ হৈ যাব। গতিকে বন্দনা শিৱাই কৈছে যে ভাৰতত প্ৰয়োজনতকৈ বেছি পানী আছে, কিন্তু সেই পানীবিলাক সঠিকভাৱে ইউজ কৰা হোৱা নাই। খালি উত্তৰ পূৰ্বাঞ্চলত বৰষুণ বেছি পৰিছে হিচাপে, নদ নদী বেছি আছে হিচাপে উত্তৰ পূৰ্বাঞ্চলটো টাৰ্গেট কৰা হৈছে, কিন্তু মিডিল ইণ্ডিয়া বা নৰ্থ ইণ্ডিয়াতো পানী নাই এনেকুৱা নহয়, কিন্তু সেই পানীবিলাক সঠিকভাৱে ইউজ কৰা হোৱা নাই। গতিকে আজি যদি এই ৰিভাৰ লিংকিং প্ৰজেক্টটো ছাকচেছ কৰা যায়, ইয়াত অকল মানুহ নহয়, বহুত জীৱ জন্তুৰ প্ৰতি এটা হেভক, এটা ডাঙৰ এটা ক্ষতি আহিব, এটা ডিছঅৰ্ডাৰ আহিব, যিটো আমি অদূৰ ভৱিষ্যতত ভুগিব লাগিব। আমি বৰ্তমানৰ শান্তিৰ কাৰণে, বৰ্তমানৰ খন্তেকীয়া আমাৰ যিটো এণ্টাৰটেইনমেণ্টৰ কাৰণে বা আমাৰ এনজয়মেণ্ট বা মানে কমফৰ্টেবলৰ কাৰণে এটা ভাল এটা জীৱন বিচাৰি পেলাই আমি দীৰ্ঘ দিনৰ কাৰণে আমি নেচাৰটো ধ্বংস কৰি পেলাওঁ। তো সেইটো যাতে নকৰে, কিয়নো অলৰেডি আমি সকলো জানো মহাত্মা গান্ধী কৈছে দেয়াৰ ইজ এনাফ ফৰ ইউৰ নিড বাট নট ফৰ ইউৰ গ্ৰীড। আৰু সেই আঁচনিবিলাকে আজি নিডতকৈ গ্ৰীডটো বেছি মানে ৱেলকাম কৰা যেন লাগে, কিয়নো আমাক যিখিনি লাগে সেইখিনি নেচাৰে আমাক দিছে। গতিকে নেচাৰক ধ্বংস কৰি পেলাই যিবিলাক কৰিব বিচাৰিছে, এইটো আমি ৰিথিংকিং কৰাটো দৰকাৰ বুলি মই ভাবোঁ। নেচাৰত যিটো জীৱন, লাইফ ইন নেচাৰ ইজ লিটিল চেলেঞ্জিং বাট পিচফুল এণ্ড ছাষ্টেইনেবল, সেইটো মই বিশ্বাস কৰোঁ। উই হেভ টু টিচ আৱাৰ চিলড্ৰেন ডেট লাইফ ইজ নট ফৰ কম্পিটিশ্যন বাট টু লিভ এণ্ড লেট লিভ। এই কথাটো যদি আমি আজিৰ চিলড্ৰেনবিলাকক ক'বলৈ পাৰোঁ, এই কথাটো ভাল হ'ব এনেকুৱা লাগে। মই সদুশেষত মই পুনৰ ধন্যবাদ জনাইছোঁ। অশেষ ব্যস্ততাৰ মাজৰে আজি আমাৰ মুখ্য অতিথি অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই উপস্থিত হ'ব পাৰিছে, আৰু যাদৱ পায়েং ডাঙৰীয়াইও তেখেতে এদিনৰ কাৰণে আহি পেলাই আমাৰ বঁটাটো গ্ৰহণ কৰিছে। আমি খুব আনন্দিত। বড়োসকলৰ কাৰণে এইটো হায়েষ্ট এটা ৰেচপেক্টেড এৱাৰ্ড, এটা চিভিলিয়ান এৱাৰ্ড হয়। UN ট্ৰাষ্টে সেই এৱাৰ্ডটো দিছে, আমি এপছুৱে সেইটো ছাপোৰ্ট কৰি আহিছোঁ, কিন্তু আমাৰ তৰফৰ পৰা আমি এইটো সৰ্বোচ্চ এটা সন্মান বুলি আমি ভাবোঁ বড়োসকলৰ তৰফৰ পৰা। গতিকে আজি এই বঁটা বিতৰণী যিটো সভা, উপেন্দ্ৰনাথ ব্ৰহ্ম চলজাৰ অফ হিউমেনিটি এৱাৰ্ড, ইয়াত উপস্থিত হোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই এই বঁটাটো আমি ভৱিষ্যতেও দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আৰু এইটো তেনেকুৱা ব্যক্তিসকলক, যিসকল ব্যক্তিয়ে সঁচাকৈ মানৱ জাতিৰ কাৰণে কাম কৰিছে, প্ৰাকৃতিৰ কাৰণে কাম কৰিছে, জীৱৰ কাৰণে কাম কৰিছে, আৰু এখন মানে অলপ হ'লেও কণ্ট্ৰিবিউশ্যন তেখেতসকলে আগবাঢ়িছে, তেখেতসকলৰ ভৱিষ্যত জীৱনটো মংগল হওক। আৰু মোৰ এনকাৰেজ দিয়াৰ কাৰণে এই এৱাৰ্ডটো দিয়া হৈছে।